আসসালামু আলাইকুম মই আসাদা ওয়েলকাম বেক টু মাই চেনেল ওয়াজ বা আসিয়ানা ইয়াৰ মই আগৰ ভিডিঅ'টোত আপোনালোকক কুলচা আৰু চোলেৰ ৰেচিপি দিছিলো তাকে থাকি যোৱা চোলেৰ খিনিপা মই কি ৰেচিপি বনালো তাকে চাওঁ আহক আৰু ভিডিঅ'টো স্কিপ নকৰাকে সম্পূৰ্ণকে আপোনালোকে চাই যাব কাবুলি বুট বনাইছিলো তো অলপমান থাকি গ'ল আৰু ৰোজা মাহ ন খাবলৈও ইমান মন নাযায় তো ভাবিলো ইয়াৰ পৰা এটা কাটলেট বনাওচোন মানে ট্ৰাইহে কৰিম ভাবিলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ যদি ভাল হয় ভিডিঅ'টো দিম আৰু যদি মানে নহয় আৰু খাবলৈ ভাল তেতিয়াহ'লে নিদো এই বুলিয়ে শ্বুট কৰিছো ভিডিঅ'টো কিন্তু চাওঁ এতিয়া তাকে মই পুৰা শুকুৱাই ল'লো অলপ পানী আছিলে দেখিছেনে পুৰা ধুনীয়াকৈ শুকুৱাই ল'লো বেছি নহয় অলপমান আছিলে ধুনীয়াকৈ চামুচখন দি এনেকৈ মানে হেঁচি দিলেই ধুনীয়াকৈ গুড়ি হৈ গৈছে তেনেকুৱা গোটেইখিনি গুড়ি কৰি ল'ম গুড়ি কৰি পেলাই ইয়াত এটা আলু দিম পিঁয়াজ ধনিয়া আৰু কেঁচা জলকীয়া অকণমান দিম আৰু মছলা একো নিদিওঁ কাৰণ অলৰেডি ইয়াত মছলা আছেই মানে দিয়া তো মছলা একো নিদিওঁ এনেকৈ ভাবিছোঁ এনেকৈ ধুনীয়াকৈ দি পেলাই কাটলেট এটা বনাই চাওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ যদি ভাল হয় তেতিয়াহ'লে আপোনালোকেও বনাই খাব এনেকৈ থাকি যোৱা কিছুমানে মানে এনেকৈ থাকি গ'লে পেলাই দিয়ে ন তো মই ভাবিলোঁ পেলাই তো এতিয়া আৰু মানে লোকচান কৰিব নাপায় ইমান দাম আৰু সেইকাৰণে ভাবিলোঁ এনেকৈ এটা ৰেচিপি বনাই চাওঁ পিঁয়াজ চেনি ইয়াত দি দিলোঁ এইফালে আলু এটা মই এইখন দি ধুনীয়াকৈ পিহি ল'লোঁ এয়া পিহি থৈছোঁ এইখিনিও ইয়াত ধুনীয়াকৈ ইয়াত দি দিম এতিয়া গোটেইখিনি একেলগে সানিম সানি পেলাই ধুনীয়াকৈ আৰু যদি অকণমান ঢিলা নিচিনা হৈ থাকে তেতিয়া ইয়াত অকণমান কৰ্ণফ্ল'ৰ বা যদি থাকে কৰ্ণফ্ল'ৰ দিব পাৰে নহ'লে বেচন দিব পাৰে এইখিনি অকণমান দি পেলাই ধুনীয়াকৈ ভাজি দিলে হৈ গ'ল আৰু এইখিনি মই ধুনীয়াকৈ এতিয়া সানি লওঁ এইখিনি মই ধুনীয়াকৈ পিটিকা কৰি ল'লোঁ এতিয়া আমি লৈছোঁ মই ব্ৰেড ভাজি লৈছোঁ বেলেগ এটা বস্তুটো কি বস্তু গম পাইছেনে বাৰু এইটো হ'ল মুড়িৰ গুড়ি কৰি লৈছোঁ মিক্সিত মাৰি এনেকৈ ব্ৰেড ক্ৰাম্পছ বনাই বা বিস্কুটৰ গুড়ি দিয়ে মই আজি ভাবিলোঁ মুড়িৰ দি পেলাই বনাই চাওঁচোন তাৰপিছত এতিয়া মই ধুনীয়াকৈ হাতত তেল অকণ লগাই লৈছোঁ আৰু এইফালে কেৰাহী গৰম কৰি থৈছোঁ তো আপোনালোকৰ নিজৰ জোখত কিমানটো জোখত ভাল পায় যেনেকুৱা চেপত ভাল পায় তেনেকৈ দিব পাৰে মই চেপেটাকৈ দিছোঁ বাৰু এয়া ধুনীয়াকৈ এনেকৈ চেপেটা কৰি ইয়াতে দি দিব পাৰে তেনেকৈ ধুনীয়াকৈ চবফালে লগোৱাকৈ দি দিব এইখিনি ধুনীয়াকৈ মই ভাজি আছোঁ বাকীকেইটাও বনাই ল'লোঁ তেনেকৈ দেখিছেনে কিমান ধুনীয়া কালাৰ হয় এনেকৈও ভাজিব পাৰি তাৰমানে যদি ব্ৰেড ক্ৰাম্পছ বা বিস্কুটৰ গুড়ি নিদিওঁ বুলি ভাবে এনেকৈও ধুনীয়াকৈ মুড়ি থাকিলে মুড়িৰ গুড়িও দি দিব পাৰে এয়া মোৰ ধুনীয়াকৈ চোলেৰ কাটলেট হৈ গ'ল আৰু খাবলৈ বহুত টেষ্টি হৈছিলে কাৰণ ইফতাৰত খাইছিলোঁ আমি আৰু এনেকৈ বনাই আপোনালোকে চাবচোন মানে সঁচাকৈ বহুত ভাল লাগিছিলে খাবলৈ আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু মোৰ চেনেল ওয়াজ বা আসিয়ানা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰিব মোক বনাই পেলাই আপোনালোকে